কংকালতকৈ চেপেটা ক'লা কিবা এটা বিচনাখনৰ পৰা দীঘলকৈ পৰি আছে, যেন ঠিক এখন ক'লা চাদৰ। নকলে কোনেও ধৰিব নোৱাৰে যে সেই ক'লা দীঘল বস্তুটো এগৰাকী মাতৃ। তেওঁ মাতৃ আছিল। 10 মাহ 10 দিন গৰ্ভত তিল তিলকৈ ধাৰণ কৰা 3টা সন্তানৰ অপেক্ষাত ৰৈ ৰৈ কংকাল হৈ পৰা এগৰাকী মাতৃ। তেওঁ চাগে বন্ধ কোঠাটোৰ ভিতৰত কিমান তেওঁ বুকুৱে হাহাকাৰ কৰিছিল নিজৰ ল'ৰা ছোৱালীকেইটাক এবাৰ চাই যাবলৈ। তেওঁ চাগে এটোপাল পানীৰ কাৰণে কেনেকৈ ধৰফৰাইছিল। কিমান চাগে মনত পৰিছিল এই সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰা ল'ৰাকেইটাক, ছোৱালীজনীক এবাৰ চাবলৈ, যে মই যাবলৈ ওলালোঁ, মই কষ্ট পাইছোঁ, তহঁতক এবাৰ চাই যাওঁ বুলি কিমান হাহাকাৰ কৰিছিল চাগে। 3টাকে সন্তান থকাৰ স্বত্বেও মাতৃগৰাকীয়ে এনেকুৱা মৃত্যু আঁকোৱালি ল'লে যে পথৰ ভিক্ষাৰীৰো তেনেকুৱা মৃত্যু নহয়। কাৰণ পথত ভিক্ষাৰী এজন পৰি থাকিলে এদিনতে সকলোৱে গম পাই যায়। এনেকৈ বন্ধ কোঠাৰ ভিতৰত দিনে কি দিন থাকি থাকি গলি গলি তেওঁ এটা মানে কংকালো ইয়াতকৈ অকণমান ডাঙৰ চাগে, মানুহগৰাকী চাগে নাখাই নেমেলি একেবাৰে ক্ষীণাই শুকাই গৈছিল নেকি, চেপেটা শৰীৰটো বিচনাখনত ওলমি আছে। কি দুখ লগা কথা। আমাক এনেকুৱা সন্তান কিয় লাগে? এনেকুৱা উচ্চ শিক্ষিত সন্তান আমাক কিয় লাগে, যি মাক দেউতাকৰ প্ৰতি থকা দায়িত্ব কৰ্তব্য পাহৰি যায়, যাৰ বুকুত কোনো মৰম চেনেহ বুলি অনুভূতিয়ে নথকা হৈ যায়? তেনেকুৱা উচ্চ শিক্ষা আমাক নালাগে। তেওঁলোকে কিয় পাহৰি যায় যে মাকজনীয়ে তেওঁলোকে সৰু থাকোঁতে কেনেকৈ খেদি খেদি খুৱাইছিল, নিজে নাখাই খুৱাইছিল, নিজে নুশুই তেওঁলোকক খুৱাইছিল। ৰাতি যেতিয়া জ্বৰ উঠে বা গা বেয়া হয়, মাকে টোপনি নগৈ তেওঁলোকক খুৱাবলৈ চেষ্টা কৰিছিল। সেই কথাবোৰ কিয় পাহৰি যায় এনেকুৱা ধৰণৰ সন্তানে? তাতকৈ দেখোন আমাক নপঢ়া নুশুনা অকৰা সন্তানেই ভাল, যি আমাক এৰি কেতিয়াও নাযায়, আমাৰ ওচৰতে থাকিব। এনেকুৱা শিক্ষা আমাক নালাগে, যি শিক্ষাই আমাক আমাৰ মা দেউতাৰ প্ৰতি থকা কৰ্তব্যক পাহৰি। অৱস্থাপন্ন হোৱা স্বত্বেও 2টা ল'ৰাই, জীয়েকৰ কথা নকওঁ বা, কাৰণ জীয়েকগৰাকী অকণ মানসিকভাৱে দুৰ্বল বুলি কৈছেই, কম দামী মোবাইল এটাও মাকৰ হাতত দিয়া নাই যে কেতিয়াবা ফোনকে কৰি খবৰটো ল'ম বুলি। ইমানেই তেওঁলোক নিৰ্বিকাৰ হৈ থাকে যে মাকৰ যি হয় হওক, ওচৰ চুবুৰীয়াৰ লগততো কথা পাতি ফোন এটা কৰিব পাৰে। আজিকালি বহুত সন্তানে কি কৰে, উপায় নহ'লে তেওঁলোক বাহিৰলৈ যাবলগীয়া হয়। কিছুমান মাক দেউতাকে নিজেই ইচ্ছা নকৰে দূৰলৈ যাবলৈ, তেতিয়া কি কৰে, সেই সন্তানে ঘৰত এনেকুৱা ব্যৱস্থা কৰি লয় যে তেওঁলোক দূৰত থাকিলেও মাক দেউতাকক চাই থাকিব পাৰে। সেইখিনি ব্যৱস্থা কৰাটো বাদেই দিছোঁ, মোবাইল এটা, কম দামী মোবাইল এটা নাই। 75 বছৰীয়া মাতৃগৰাকীক কাম কৰি দিবলৈ বাই এগৰাকী নাই। পুতেকে কৈছে, মই কৈছিলোঁ কিন্তু বুঢ়ীয়ে নালাগে বুলি ক'লে। সেইটো এটা অজুহাতহে। 75 বছৰীয়া মানুহকে গোটেই ঘৰৰ কাম কৰি খাই মেলি কেনেকৈ সুস্বাস্থ্যৰে থাকিব? আজি যদি বাই এগৰাকী থাকিলেহেঁতেন, হয়তো একেদিনাই সকলো ওচৰ মানুহে গম পালেহেঁতেন, পুতেকহঁতক খবৰ দিলেহেঁতেন, তেওঁলোক আহিলেহেঁতেন। সেইখিনি দায়িত্বও পালন নকৰিলে। ইমান নিদাৰুণ হৈ গৈছে যে মানে আমি প্ৰাৰ্থনা কৰিছোঁ যাতে শত্ৰুও যাতে এনেকুৱা কাকো নকৰে। মানে বিশ্বাস কৰক, মই মাক হেৰুৱালোঁ কেতিয়াবাই, দেউতাক হেৰুৱালোঁ কেতিয়াবাই, কিন্তু সদায় ভাবোঁ মা দেউতাক অৱশ্যে যথেষ্ট শুশ্ৰূষা কৰিয়েই হেৰুৱাইছোঁ, তেওঁলোকৰ মৃত্যু হৈছে, আমাৰ যথেষ্ট সেৱা শুশ্ৰূষা পায়েই। তথাপিও ভাবোঁ যদি এবাৰ যদি মাক পালোঁহেঁতেন, দেউতাক পালোঁহেঁতেন, একো খুটেই পৰিবলৈ নিদিলোঁহেঁতেন, সেৱাৰে শুশ্ৰূষাৰে উপচাই পেলালোঁহেঁতেন। কিন্তু মা দেউতাক এবাৰেই পোৱা যায়, কেতিয়াও আৰু ঘূৰাই পোৱা নাযায়। এবাৰ হেৰুৱালে আৰু কেতিয়াও ঘূৰাই পোৱা নাযায়। সেইখিনি তেওঁলোকে বাৰু এতিয়া উপলব্ধি কৰিছেনে? মোৰ বিশ্বাস নহয় কৰিছে বুলি, কাৰণ তেওঁলোকে চাওক, এগৰাকী কেয়াৰটেকাৰ নাৰাখিলে। যদি ইমান আন্তৰিকতা থাকিলেহেঁতেন, মাকৰ প্ৰতি মৰম থাকিলেহেঁতেন, পইচা দিলেহেঁতেন সৰহকৈ, কাম কৰা বাই এগৰাকী বা কেয়াৰটেকাৰ এগৰাকী থাকিলেহেঁতেন, অন্ততঃ অন্য নহ'লেও ফোনেৰে খবৰটো ল'লেহেঁতেন যে মা তই ভালে আছনে? সেইখিনিও নকৰিলে। মই বুজি নাপাওঁ, বাহিৰলৈ গুচি গ'লে কিয় লৈ নাযায় মাক দেউতাকক? অৱশ্যে বহুত জ্যেষ্ঠ লোকে যাব নিবিচাৰে নিজৰ ঠাইখন এৰি, কিন্তু তাৰো কিছুমান উপায় আছে। যদি এনেকুৱা অৱস্থা হৈছিল, বৃদ্ধাশ্ৰমতে থ'ব লাগিছিল। এজন আহে বছৰ চেৰেকৰ মূৰত, কৈছেহে বছৰ চেৰেকৰ মূৰত, সঁচাকৈ বা কিমান দিনৰ মূৰত আহে, আমেৰিকাত থাকে। এজন আহে 3 মাহৰ মূৰত, তেওঁ চোৱা চিতা কৰি আছোঁ বুলি কৈছে।
তিনি মাহৰ মূৰত আহি এগৰাকী বৃদ্ধাক বা চোৱা চিতা কৰিব পাৰেনে? কিমান দুখ লাগে সঁচাকৈ ভাবিলে। আচলতে তেওঁলোকৰ সেই টানটোৱেই নাই। যি হয় হ'ব আৰু যেতিয়ালৈকে থাকে তেনেকৈ থাকক, এনেকুৱা ধৰণেই আছিলে। মোৰ চকুৰ আগলৈ বাৰে বাৰে ভাহি আহিছে সেই ক'লা মানে দীঘল চাদৰ নিচিনা কিবা এটা যে বিছনাখনৰ পৰা বাগৰি আছে। মোৰ ভয় লাগি যায়। মই যেতিয়া ফেচবুকটো চাই আছোঁ মাজে মাজে আহি যায়, মই লগে লগে আঁতৰাই দিওঁ। মই চাব নোৱাৰোঁ, ইমান নিষ্ঠুৰ হৈ গৈছে আমাৰ পৃথিৱীখন। মই এতিয়া বাৰে বাৰে এবাৰ ভাবিছোঁ, তেওঁলোকে এবাৰলৈ হ'লেও কান্দিছেনে, এবাৰলৈ হ'লেও ভাবিছেনে, মা আমাৰ ভুল হৈ গ'ল, তই আমাক ক্ষমা কৰি দিবি, তই ক'ত গুচি গ'লি, আমাৰ ভুল হৈ গ'ল। বা এই অনুভূতিটো, এই অনুভৱটো তেওঁলোকৰ এবাৰলৈ হৈছেনে বাৰু? আৰু বেছি নকওঁ, ইমানকে কৈছোঁ, যাৰ মাক নাই, যি মাকক হেৰুৱাইছে, দেউতাকক হেৰুৱাইছে, তেওঁলোকেহে বুজি পায় মা কি, দেউতা কি।